দীপজ্যোতিনাথৰ লিখনিৰে মই ৰাজশ্ৰী শইকীয়াক আপোনালোকৰ মাজলৈ এটি সুন্দৰ কবিতা আগবঢ়াই দিলোঁ। কবিতাৰ শিৰোনাম আমি অসমীয়া। আমি অসমীয়া, আমি অসমীয়া, গৌৰৱে কওঁ আমি অসমীয়া। কাৰণ আমি নহওঁ কোচ, কলিতা, টাই আহোম কিম্বা বড়ো দফলা। আমি কৰি নাথাকোঁ বিভেদৰ গুণ গাথা কিম্বা জাতিৰ সংজ্ঞা। হেৰ' অসমীয়া, জাতি মাটি ভেটি যাবৰে হ'ল, পিঠিত অবৈধ নাগৰিকৰ বোজালৈ, মূৰত ঋণৰ বোজা থৈ, পেটত গামোচা বান্ধি কিমান সহিবি আৰু। ভোগ অপমান প্ৰাপ্তি আৰু অপপ্ৰাপ্তিৰ বেদনা, উৰুখাৰ পজাৰ ছালৰ ফুটাৰে সৰকি অহা এহালিচা জোনাকেও পোহৰাই তোলে অন্ধকাৰ কোঠা। আন্দোলন অতীজৰ পৰা চলি আহিছে আৰু এতিয়াও চলি আছে। পৰিৱৰ্তন জানো হ'ল? ক'ত গ'ল সেই জাতীয়বাদী নেতা? সিও দেখোন আজি ৰজা হ'লগৈ। শত সহস্ৰজনৰ কেঁচাৰ তেজৰ বলিদানেৰে আজিও একেই আছে বিদেশীৰ আগমন। আন্দোলন আৰু বিধ্বংসৰ যাত্ৰা। মুখে মুখে প্ৰচলিত হৈ আছে তাহানিৰ সেই অসম আন্দোলনৰ সেই নিৰ্ধাৰণ কথা। ক'ত হেৰাল সেই জাতীয় স্বাভিমানৰ গুণ গাথা?